ঐ ভাই তোক মই হোৱাটছএপৰ লিংক এটা দিছোঁ চাচোন এই ভাই তোক মই আগতেও কৈছোঁ নাই ৰাতিপুৱা লিংক চিংবোৰ নানিবি মোৰ ওচৰত তই জানিছ মই আজিকালি অলপ চম্ভালি চলিছোঁ আৰু মামাও কৈছে শুনা নাই হাতখনেই মেইন হাতখন জমা ৰাখিলে চব প্ৰব্লেম চল্ভ কিনো দিছে ইমান মৰচিৰ মাৰি পেলাই ফেব্ৰুৱাৰী অন্তিম সপ্তাহত আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ পৰীক্ষা যাম আকৌ মেট্ৰিকৰ নিচিনা আমি দুই ভাই একেলগতে যাম মই ফালি থৈ আহিম তো চিন্তা কৰিব নালাগে ন আমাৰ মদন ভাই আছে আমাৰ গাইড নহয় বে ভাই বিট দেখাই কৈছোঁ এই ভাই অকলে খাই দিলি চৰি তই ক মই অকল এটাই কথা ক'ম যে মানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী বহুত বেলেগ মোৰতো এনেও ছায়েন্স ল'বলৈ মনো নাছিলে দেই আমাৰ ঘৰৰ ওচৰ সেই অৰ্ণিমা খুৰী জীয়েকজনীয়ে ফেচবুকত লিখি দিছিলে আকৌ আই লাভ ছায়েন্স ষ্ট্ৰীম তাকে দেখি মেলি ময়ো গ'লোঁ কলেজ ছায়েন্সত লৈ মেলি পিছদিনা তাৰ দুমাহমান হ'ল মই তাইক আৰ্টছৰ ৰুমত বহি থকা দেখিছিলোঁ মই বোলো তুমিতো ছায়েন্স লৈছিলা তেনেহ'লে আকৌ আৰ্টছৰ ৰুমত বহি আছে যে তাই মোৰ দিয়া আহিয়ে মোক কি কৈছে যে বোলে মই ফেচবুকত সেইটো আই লাভ আইচক্ৰীম লিখিছিলোঁ অট'কাৰেক্ট হৈ মেলি ছায়েন্স ষ্ট্ৰীম সেই দিনাখনেই গম পাই গ'লোঁ কেলৈ মোক দেউতাই কৈ থাকে যে ছোৱালী ধান্দাই জীৱন ধ্বংস কৰি দিয়ে অৱশ্যে তই সেই অনলাইন ক্লাছৰ এইবোৰ চব লিখিছ নাই নোটছবোৰ একো লিখা নাই মই যদি বহীখন তই এতিয়া চাওঁ নে তাত অকল জেঠি গো আৰু নিগনি গো তাত পেনৰ দাগ এটা নাই তই অনলাইন ক্লাছৰ নোটছবোৰ লিখিছ নি কি কৈছে চোৱা না ভাই আৰে আমি অনলাইন ক্লাছ নকৰোঁতো মোৰ যে সেই বেষ্ট ফ্ৰেণ্ডছ কিজনী সুস্ম লিম্পু আৰু অংকু তেহেঁতক ধুনীয়াকৈ মই তেহেঁতৰ লগত অনলাইন ক্লাছত কোনে কিমান দেৰি চকুৱে চাব পাৰে এইটো গেম খেলোঁ টিকটক বেন হৈ গ'ল হ'লেও কিন্তু তোৰ মনৰ ভিতৰত সেই চাপৰিটো নমৰিলে আৰু ন মোৰ যে এইবোৰ কথা ভাবি হাগুতেও শান্তি নোপোৱা হৈছোঁ তই যদি মোক এটা চান্স দিয় নাই মই তোক এটা বৰ মস্তি স্কিম এটা কথা ক'ব পাৰোঁ কিন্তু নাই ভাই মোৰ 25 দিনত পইচা ডবল কৰিবলৈ একো চখ পৰা নাই আৰে সেই ৰকম স্কিম নহয়তো তেনেহ'লেনো কি স্কিম চা আমি যদি এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটোৰ বিৰুদ্ধে যদি এটা ঝৰ্ণা উলিয়াওঁ কোন ঝৰ্ণা আৰে ঝৰ্ণা ইনক্লাব নেমানো কামি নেমানো সেইবোৰ অকণমান নিভাজ অসমীয়া বনিবলৈ চেষ্টা কৰ মোৰ নীলাজ অসমীয়াটো চাম মুখখন চাম এইটো ঝৰ্ণা নহয় এইটো ধৰ্ণা বুলি কয় ধৰ্ণা সেইবোৰ ৱাটেভাৰে নহওক কিয় তই মুঠতে এটা কথা ক তই মোক প্লেনটোত সন্মতি দিছ নে আৰু 2 মিনিটৰ কাৰণে তোৰ মই প্লেনটোক সন্মতি দিয়ে দিছোঁ তই মই মদন তাৰপিছত তোৰ সেই বেষ্টি ফ্ৰেণ্ড কেইজনী তেনেহ'লে আমি হ'লোঁ 23টা আমি 23টা মানুহ যদি মেইন টাউনত ক'লা পতকা মূৰত বান্ধি মুখত যদি ক'লা চূণবোৰ মানি মেলি হায়াৰ ছেকেণ্ডেৰী আমি নামানো হায়াৰ ছেকেণ্ডেৰী আমি নিদিওঁ চিঞৰি ফুৰোঁ তেতিয়া আমি ৰাইজৰ এটেনশ্যন পাওঁ নে নাপাওঁ মই নাজানো কিন্তু ৰাইজৰ যে পিটন পাম সেইটো খাটাং তেনেকুৱা হ'বও পাৰে মোৰ মাথাততো আৰু স্কিম নাই দেই মইতো বাই হাত ভৰি চব দাঙি দিছোঁ আৰু মুঠতে এটা কথা যে এতিয়াও আমাৰ হাতত 3 মাহ 4 মাহমান আছে যিকেইটা পাৰোঁ পঢ়োঁ ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন কিবা এটা আহিলেও হ'ব মই যাওঁ পঢ়িবলৈ ই গ'লেইচোন আৰে ই যদি সেনেকুৱাকৈ পাছ কৰি যাওঁ মই যদি কোনোবা ফেইল কৰি যাওঁ বৰ বেলেগ লাজ পাম দেই ময়ো পঢ়োঁ এক্সাম আছে ওচৰত সময় আছে কম পাছ কৰিবলৈ যদি মন আছে পঢ়াত লগাই দিয়া মন হায়াৰ ছেকেণ্ডেৰী কিন্তু বৰ লেতেৰা বস্তু ইও মাৰি দিব পাৰে তোমাৰ